हेलो एवरीवन घरলৈ যাওঁ এতিয়া ৰাতিপুৱা উঠি দৌৰিব हेलो एवरीवन কি খবৰ আপোনালোকৰ খবৰ চাগে নিশ্চয় ভাল সো আজি মানে ৰাতিপুৱা উঠি আহিছে আৰু 4টা বজাত উঠি আহিছে সো অলপ দৌৰিবলৈ সো ৰাতিপুৱা অলপ দৌৰিলে ভাল হয় ন সেইটো কাৰণে অলপ আহি গৈছোঁ সো এতিয়া হৈ গ'ল আৰু যাওঁ ঘৰলৈ মানে মই ঘৰত নাই তেজপুৰত আছোঁ সেইদিনা আহিছিলোঁ আহোঁতে মানে ব্লগ বনোৱা হোৱা নাই তো আজি ভাবিছোঁ ব্লগ বনালোঁ বহুত দিনৰ মানে ব্লগ ইমান নবনাওঁ নাথাকোঁৱে কেতিয়াবা বনাওঁ চব আপোনালোকে চাব ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু চাওকচোন ৰাতিপুৱা ইমান ভাল লাগে জেগাবিলাক ইমান ভাল আছে নাছিলে তো আপোনালোকক বেক কেমেৰা দেখাই দিম ৰাতিপুৱা আপোনালোকে উঠিবচোন এনেকৈ উঠিব খোজকাঢ়িব বা দৌৰিব তো ইমান ভাল থাকে কুঁৱলী পৰি থাকে আৰু চৰাই মাত ইমান আহি থাকে তো শুনি আছে চাগে ভাল লাগে আৰু আপোনালোকে এনেকৈ উঠিব এনেকৈ ৰাতিপুৱালৈ মৰ্ণিং ৱাক কৰিব যাব তো মই আহিছোঁ আৰু এনে ঘৰত থাকিলে যাওঁ আৰু সেইটো কাৰণে যিটো আদত হয় সেইটো সলাব নোৱাৰি ন সেইটো কাৰণে ৰাতিপুৱা আহি গৈছোঁ আৰু অলপমান দৌৰিলোঁ খোজকাঢ়িলোঁ বৰ দূৰ আছে আৰু গৈ যাবলৈ এই ইফালে গ'লোঁ ইয়াতলৈকে আকৌ আহি গ'লোঁ অকলে গৈছোঁ আৰু তেজপুৰত আছোঁ যিহেতু ক'ত আছোঁ কাৰ ঘৰত তো চাই থাকক ভিডিঅ' পিছলৈ কম দিয়ক এইফালে চব খেতি আৰু চব ধান খেতি হয় এতিয়াতো নাই আৰু তেজপুৰতো বেছিভাগ ধান খেতি হয় ন সব ধানবিলাক কাটিলে মই মানে বাইদেউক কৈছিলোঁ এইফালেতো ধান আছে ন তো মই ভাবিছোঁ এইফালে আহি পাৰা বিহু আহিছে ন তো ধানতে মানে বিহু কাপোৰ লগাই মানে ফটো উঠিম বুলি বাইদেউ এনেকৈ কৈছে তাৰপিছত গ'ল আহিলোঁ তাৰপিছত চালোঁ যে আহোঁতে ধান খেতিটো নাই চব কাটিছে ধানবিলাক পকিব তো কি ক'ম আৰু চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি ল'ব আগুৱাই লৈ যাব আৰু মোক তো 32-20 এনেকৈ ইমানেই আছে চ' আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আশা থাকিল ছাবস্ক্ৰাইব কৰিব বুলি আৰু চাওক না ৰাতিপুৱা মানে বেলেগ এটা ভাল লাগে আপোনালোকে উঠি এনেকৈ দৌৰিবচোন আৰু বতাহ ইমান মাৰে নহয় এইফালে আৰু এই 3জনী মানুহ গৈ আছে নাই দেখা চাগে চৰাইবিলাক ইমান মাতে নহয় বেলেগ একটা ভাল লাগে বলক এতিয়া ঘৰলৈ যাওঁ চ' কি কৰোঁ নকৰোঁ চ' গৈ থাকিম দেখাই থাকিম এইবিলাক তাঁৰবিলাক যে ওপৰত সেইটোৰ ইমান যে মানে আৱাজ কৰে মানে এটা জ্বলাৰ কিবা এটা পুৰা নিচিনা ভয় লাগে ইয়াৰ তলত থাকিবলৈ লগ দেখা বস্তু এইটো ওপৰলৈ আছে কি জানে এইটোৰ নাম মই ইমান নাজানো তেন্তে বলক গাইজ ঘৰলৈ যাওঁ এতিয়া বলক চাহ খামগৈ আৰু বাইদেউক উঠাম বলক আৰু যাওঁ এতিয়া কোনে এনেকৈ ৰাতিপুৱা উঠি দৌৰিব যায় কমেণ্ট কৰিবচোন মোক তো মই যাওঁ বলক ঘৰলৈ যাওঁ তো গাইজ দৌৰি অহাৰ পিছত অলপমান ৰেষ্ট কৰিলোঁ এতিয়া বলক চাহ বনাওঁ চাহ খাই লওঁ অলপ বলক দেখাই আছোঁ চাহ বনাওঁ তো গাইজ ইয়াত চাহ খাব হ'লে এনেকৈ গাখীৰৰ পেকেট কিনি খাব লাগে ইয়াত মানে গৰুবিলাক নাই যে সেইটো কাৰণে চব এনেকৈ কিনি সিহঁতে পূৰা ভিকাৰী হৈছে আৰু আমাৰতো তাত ভাল ন ঘৰত গৰু চৰু থাকে
এনেকৈ লিকুইড এনেকৈ গাখীৰ পেকেট কিনি খাই আৰু ইয়াতে লাইছে গাখীৰ যা চৰি ঢালা ৰবিয়া তো গাইজ আমাৰ চাহ হ'ল বলক খাওঁ টেন চ' গাইজ আমাৰ চাহ হৈ গ'ল এইটো আমাৰ ব্ৰেকফাষ্ট আৰু বিস্কুট আছে চানা আছে আৰু লাডু আছে চ' গাইজ খাওঁ আৰু এতিয়া তো গাইজ চাহ খাওঁ আৰু আপোনালোকে খাই আছে যদি খাই থাকক চ' খাওঁ এতিয়া তো গাইজ আজি ভাবিছোঁ ভিডিঅ'টো ইমান কণ্টিনিউ নকৰোঁ তো ৰাতিপুৱা অলপ যিটো কৰিছিলোঁ আৰু সেইদিনা মানে ঘৰৰ পৰা আহোঁতে তেজপুৰলৈ চ' এখন মন্দিৰত সোমাইছিলোঁ মানে মন্দিৰৰ নামটো হ'ল মৃত্যুঞ্জয় মন্দিৰ চবেই চিনি পায় নগৰ বাইপাছৰ ওচৰতে আৰু চ' ভিডিঅ'টো মানে অলপ ক্লিপ উঠাইছিলোঁ যাম বুলি যোৱা নাই খালি গৈছিলোঁ বাহিৰতে চাই আহি গ'লোঁ মানে ভিতৰত ইমান সোমোৱা নাই মানে আমি গৈছোঁ কিন্তু মই মানে ঘৰৰ পৰা ভাত খাইছোঁ সেইটো কাৰণে মানে মন্দিৰত সোমালে ভাল নহয় সেইটো কাৰণে তো অলপ ভিডিঅ'বিলাক উঠাইছিলোঁ অলপ ক্লিপবিলাক উঠাইছোঁ এডিট কৰি দি দিম চাব ভিডিঅ'টো একদম শেষলৈ তো গাইজ আমি এতিয়া মৃত্যুঞ্জয় মন্দিৰ গৈ আছোঁ চ' এইটো হ'ল গেট চাবলৈ বন্ধ তো গাইজ আমি মৃত্যুঞ্জয় মন্দিৰ মানে আহিম বুলি আশা নাই মানে জাষ্ট তেজপুৰ গৈ আছিলোঁ ভিনিয়েকলে সোমাম চ' আহি পালোঁ সেই ইয়াত আছে আজি ফাৰ্ষ্ট টাইম হ'ল আহা চ' চাওঁ আৰু আজি তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে চ' কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' অলপ লাজ লাগি আছে মানে এইফালে কাম কৰা মানুহবিলাক মানে কৰি আছে চ' আৰু বাইদেউ ঘৰলৈ আহিছিলোঁ আৰু ক'তো নহয় চ' আৰু তেজপুৰত আছোঁ বিশেষকৈ ব্লগ বনাব মানে কোচিছ কৰিম ত' আপোনালোকে চাই থাকক আৰু ভিডিঅ'